হাই গাইজ, যদি আপোনালোকে এটা ইউটিউব চেনেল খুলিম বুলি ভাবি আছে তেনেহ'লে কেনেকৈ খুলিব আৰু এটা ইউটিউব চেনেল খুলিবলৈ কি কি কাম কৰিব লগা হয় মই আজিৰ এই ভিডিঅ'টোত সকলোখিনি কথা ক'ম A to Z। গতিকে আজিৰ এই ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি আপোনালোকে মোৰ এই চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনে ধৰণৰ ভিডিঅ' আপোনালোকে আগলৈ পাই থাকে। গতিকে বলক বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো গাইজ, আপোনালোকেতো জানেই যে এটা ইউটিউব চেনেল খুলিব লগা হ'লে এটা জিমেইল একাউণ্ট থাকিবই লাগিব। বৰ্তমান আপোনালোকৰ তাত যিটো জিমেইল একাউণ্ট আছে তাতে যদি আপোনালোকে চেনেল ক্ৰিয়েট কৰিব বিচাৰে তেতিয়াও পাৰিব, আৰু যদি বিচাৰে যে আপোনালোকে নতুন এটা জিমেইল একাউণ্ট খুলিবৰ কাৰণে তেতিয়াও পাৰিব। গতিকে কেনেধৰণে কৰিব মই এই স্ক্ৰীনত দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চালে গম পাব। যদি আপুনি নতুন এটা জিমেইল খুলিব বিচাৰে তেনেহ'লে মই স্ক্ৰীনত দেখুওৱাৰ দৰে আপুনি কামবিলাক কৰি যাব। ফাৰ্ষ্ট আপোনালোকৰ যিটো জিমেইল এপ হয় সেইটো অ'পেন কৰি ল'ব। তাৰপিছত টপ কৰ্ণাৰত প্ৰফাইলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিছে এড আনাডাৰ একাউণ্ট, ইয়াত চিলেক্ট কৰি ল'ব। এইটো বহুত চিম্পুল হয়। তাৰপিছত গুগল চিলেক্ট কৰিব। গুগল চিলেক্ট কৰাৰ পিছত আপোনালোকৰ স্ক্ৰীন লক আহিব, এইটো খুলি ল'ব বাৰু। তাৰপিছত আহিছে আপোনালোকৰ ক্ৰিয়েট একাউণ্ট বুলি এটা অপশ্যন আছে, তাত ক্ৰিয়েট একাউণ্টত চিলেক্ট কৰাৰ লগে লগে ফৰ মাই চেল্ফ কৰিব লাগিব, আৰু তাৰপিছত নেক্সট ক্লিক কৰাৰ পিছত আপোনালোকৰ নামটো লিখিবলৈ দিব, আৰু ইয়াত আপোনালোকৰ ফাৰ্ষ্ট নেম এণ্ড লাষ্ট নেম, যেনে ধৰি লওক মোৰ নাম দীপজ্যোতি নাথ, দীপজ্যোতি ফাৰ্ষ্ট নেম, নাথটো হ'ল লাষ্ট নেম, তাৰপিছত নেক্সট। তাৰপিছত আপোনালোকে ইয়াত ডেট অফ বাৰ্থটো দিব। ডেট অফ বাৰ্থটো আপোনালোকে 18 বছৰ ওপৰত কৰি দিব, ঠিক আছে। তাৰপিছত এইটো মই জানুৱাৰী দি দিছোঁ। তাৰপিছত জেণ্ডাৰটো চিলেক্ট কৰাৰ পিছত নেক্সট অ'কে। তাৰপিছত ইয়াত কিছু ৰেকমেণ্ড কৰিছে যে আপোনালোকে এইকেইটা ID লওক বুলি। যদি ল'ব নিবিচাৰে, বেলেগ এটা নিজে ক্ৰিয়েট কৰিব বিচাৰে তেনেহ'লে ঠিক তেনেকৈ মই যেনেকৈ কৰিছোঁ ক্ৰিয়েট ইয়ৰ অ'ন জিমেইল ID মাৰি দীপজ্যোতি নাথ 777 যদি মাৰি চাৰ্চ কৰোঁ এইটো এভেইলেবল আছে নাই, তেনেহ'লে ইয়াত আপোনালোকক দেখিছে নেক্সট কৈ দিয়াৰ পিছত ডেট ইউজাৰ নেম ইজ টেকেন ট্ৰাই আনাডাৰ, ঠিক আছে। তো এইটো বেলেগে লোৱা হৈ আছে, গতিকে মই এইটো কৰি ইউজ মোবাইল কৰি দিম, মানে মোৰ মোবাইল নম্বৰ এটা ইয়াত এড কৰিম, কাৰণ যাতে ৰিকভাৰ কৰিব পাৰোঁ যদি মই পাহৰি যাওঁ ইয়াৰ পাছৱৰ্ডটো, বা যদি বেলেগ কাৰণত 2 ষ্টেপ ভেৰিফিকেশ্যন যদি হয় তেতিয়া মোক মোবাইল নম্বৰটো বিশেষ প্ৰয়োজন হ'ব। গতিকে ইয়াত মই মোবাইল নম্বৰটো চিলেক্ট কৰি লৈ নেক্সট কৰি দিম। তাৰপিছত ইয়াত যেনেধৰণে দেখাইছোঁ কণ্টিনিউ ক্ৰিয়েট এ নিউ একাউণ্ট, এইটো চিলেক্ট কৰি ল'ব লাগিব। চিলেক্ট কৰি লোৱাৰ পিছত আৰু ইয়াত আপোনালোকে স্ক্ৰল ডাউন কৰি আই এগ্ৰীত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে যিকোনো এটা পাছৱৰ্ড ছেট কৰিব, যেনে ষ্ট্ৰং পাছৱৰ্ড, যেনে মই ইয়াত এক্সাম্পলটোৰে দেখাইছোঁ deep@123 বা আপোনালোকে যিকোনো এটা এলফাবেট। তাৰপিছত দেখিছে নেক্সট কৰিব, ইয়াত গোটেই ডিটেইলছটো দেখাই দিছে। তাৰপিছত আকৌ স্ক্ৰল ডাউন কৰি আই এগ্ৰী কৰিব, ঠিক আছে। দেখিছে আপোনালোকৰ জিমেইলটো কমপ্লিট হৈ গৈছে। এতিয়া দেখিছে আপোনালোকৰ যিটো জিমেইল একাউণ্ট সেইটো খুলি হৈ গ'ল। এতিয়া যদি আপোনালোকে সেই চেনেল খুলিব বিচাৰে তেনেহ'লে কেনেধৰণে চেনেল খুলিব সেইটো মই দেখাই আছোঁ। তাৰ কাৰণে আপোনালোকে জাষ্ট আপোনালোকৰ ইউটিউব এপটো অ'পেন কৰি ল'ব লাগিব। কেনেধৰণে মই আকৌ দেখাইছোঁ চাওক। ইয়াত দেখুৱাৰ দৰে আপোনালোকে জাষ্ট ইউটিউবটো অ'পেন কৰি ল'ব। অ'পেন কৰি লোৱাৰ পিছত আপোনালোকে টপ কৰ্ণাৰত যিটো আইকন আছে তাত চিলেক্ট কৰিব। চিলেক্ট কৰি লোৱাৰ পিছত ইয়াত মোৰ বহুত চেনেল আছে, গতিকে যিটো ইয়াত লাষ্টত দেখুৱাব সেইটো মই ন' চেনেল বুলি আছে দেখিছে, তাত চিলেক্ট কৰি ল'ব লাগিব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ইউটিউবটো অ'পেন হৈ গৈছে, তাৰ ভিডিঅ'বিলাক আহি গৈছে। তাৰপিছত আকৌ ঠিক তেনেকৈ নেক্সট আকৌ আপোনাৰ প্ৰফাইলত চিলেক্ট কৰি ইয়ৰ চেনেলত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে পিকচাৰত গৈ আপোনালোকে ইয়াৰ প্ৰফাইল আইকনটো মানে ইয়াৰ লগ'টো চেঞ্জ কৰিব পাৰে, আৰু আপোনালোকৰ নেইমত দেখিছে এডাল পেঞ্চিল আছে, ইয়াত আপোনালোকে নামটোও থাকিব পাৰে, আৰু যদি আপোনালোকে বেলেগ নাম দিব বিচাৰে সেইটো আপোনালোকে দিব পাৰে, যেনে মই DeepXYZ মাৰি দিওঁ। তাৰপিছত ছেভ কৰি দিম। এইটো CYZ হৈ গ'ল, একো নাই, এইটো ৰিনেম কৰিব পাৰে পিছত, মই দেখুৱাই দিম সেইটো। তাৰপিছত দেখিছে ইয়াত DeepCYZ হৈ গ'ল, মই XYZ মাৰিব লৈছিলোঁ। ফাইনেলি চেনেল ক্ৰিয়েট কৰা হৈ গ'ল। এতিয়া আপোনালোকে আৰু কিছু কাম আছে, যিকেইটা কাম আপোনালোকে ইউটিউব চেনেল এটা খোলাৰ পাছত সেইকেইটা কাম কৰিবই লাগে। কি কাম সেইকেইটা মই দেখাম। গতিকে আপোনালোকে ফাৰ্ষ্ট ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব আপোনাৰ মোবাইলত থকা। কেনেধৰণে মই ইয়াত দেখাই আছোঁ। ফাৰ্ষ্ট আপোনালোকে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। তাত আপোনালোকে চাৰ্চ কৰিব youtube.com। এইটো চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ ইউটিউবটো অ'পেন হৈ যাব আপোনালোকৰ ক্ৰমত। তাৰপিছত আপোনালোকে ওপৰত দেখিছে তাত ক্লিক কৰি ইয়াত ডেস্কটপ ছাইট কৰি ল'ব, মানে আপোনালোকৰ কম্পিউটাৰত যেনেধৰণে দেখুওৱা হয় ঠিক তেনেধৰণে আপোনালোকৰ মোবাইলতো শ্ব' কৰিব। তাৰপিছত ঠিক একেধৰণে আপোনালোকৰ তাত যিটো চেনেল আইকনটো আছে টপ ওপৰত D বুলি আছে, গতিকে তাত চিলেক্ট কৰি ল'ব। আপোনালোকে ইয়াত ইয়ৰ চেনেল বুলি এটা অপশ্যন দেখা পাইছে, তাত চিলেক্ট কৰিব। চিলেক্ট কৰি লোৱাৰ পিছত ইয়াত চবতছে মেইন কামটো হৈছে ইয়াত কাষ্টম চেনেল বুলি এটা অপশ্যন যে আছে তাত ক্লিক কৰিব লাগিব। তাৰপিছত গোটেই চেনেলটো ছেটিংছবিলাক ওলাই যাব, ঠিক আছে। তো ইয়াত মই চিলেক্ট কৰাৰ লগে লগে
ইয়াত এনেধৰণে দেখুৱাইছে studio.youtube.com তাৰপিছত ইয়াত দেখিছে ৱেলকাম টু ইউটিউব ষ্টুডিঅ' তাৰপিছত ইয়াত কণ্টিনিউ কৰিব কণ্টিনিউ কৰাৰ পিছত ইয়াত কিছু কাম থাকে সেইকেইটা বহুত ইম্পৰ্টেণ্ট হয় সেইকেইটা কাম কৰিলেহে আপোনালোকৰ ইউটিউবটো ৰেংক কৰাৰ চান্স থাকে বা চাৰ্চ কৰিলে আপোনালোকে চাৰ্চ ইঞ্জিনত দেখা পোৱা যায় গতিকে সেইকেইটা কাম কি হৈছে দেখিছে ডেস্কবৰ্ডত তাৰপিছত আপোনালোকে ইয়াত কাষ্টমাইজেশ্যনত আহিলে আপোনালোকে ইয়াত ব্ৰেণ্ডিং বুলি এটা অপশ্যন আছে তাত যাব তাত গৈ আপোনালোকে ইয়াত পিকচাৰত আপোনালোকে আপলোড কৰিব পাৰিব আপোনাৰ লগোটো যেটো প্ৰথমতেও পাইছিলোঁ এতিয়াও পাইছোঁ তাৰপিছত বেনাৰ ইমেজ আৰু তাৰপিছত আপোনালোকে আপলোড কৰিব ভিডিঅ' ৱাটাৰমাৰ্ক ধৰি লওক আপোনালোকৰ ভিডিঅ'ত যেনেকৈ ৱাটাৰমাৰ্ক চলো আপোনালোকে যেনেকৈ চেনেল এটা চালে তাৰ চেনেলৰ নামটো কৰ্নাৰত থাকে বা এখিনিত থাকে ঠিক আছে তো তেনেধৰণে যদি আপোনালোকে এটা ইমেজ বা কিবা নাম লিখি দিব বিচাৰে সেইটো ইয়াত লিখি দিব পাৰিব এইখিনি কৰিলৈ আপোনালোকে বেছিক ইনপুট গৈ আপোনালোকৰ দেখিছে ডিপ CYZ যে আছিলে মই ভুল কৰিছিলোঁ গতিকে ইয়াত পেঞ্চিলডালত সিলেক্ট কৰি এই নামটো আপোনালোকে শুধৰণিও কৰিব পাৰিব যেনে ধৰণে মই দেখাইছোঁ ঠিক তেনে ধৰণে আৰু ইয়াত আপোনালোকে দেখিছে ডেসক্ৰিপচনটো লিখিব পাৰিব ডেসক্ৰিপচনটো আপোনালোকে যি লিখে আৰু ইয়াত মই XYZ এটো ডাঙৰ হাতে দিওঁ এটো সৰু হাতৰে নিদিওঁ XYZ টিপ XYZ এটো হৈ গৈছে তাৰপিছত ডেসক্ৰিপচন যদি চাওঁ তেনেহলে ডেসক্ৰিপচনত তেনেকৈ লিখি দিব কিবা কিবি আপোনালোকে বেলেগ চেনেলৰ ডেসক্ৰিপচন চেক কৰিব পাৰে তাৰপিছত হাই আই এম দীপ এনেধৰণে আপুনি কি ভিডিঅ' আপলোড কৰে বা কিহৰ ওপৰত কি টপিকৰ ওপৰত আপোনালোকৰ ভিডিঅ'বিলাক সেইটো চাৰ্চ মানে সেইটো বিষয় ইয়াত লিখি দিব ডেসক্ৰিপচনত ঠিক আছে তাৰপিছত ইয়াত আহিছে লিংকছত ক্লিক কৰি আপোনালোকে ইয়াত দেখিছে টাইটেল আপোনালোকে জাষ্ট ইনষ্টাগ্ৰাম দিলে আপোনালোকে ইনষ্টাগ্ৰাম যদি ইয়াত লিংক কৰিব বিচাৰে তেনেহলে ইয়াত ইনষ্টাগ্ৰাম বুলি দি আপোনালোকৰ ইনষ্টাগ্ৰামৰ URL টো যেটো আপোনালোকৰ লিংক হয় সেইটো ইয়াত এড কৰিব লাগিব তাৰপিছত ইয়াত আপোনালোকে দেখিছে লিংক অফ বেনাৰ আপোনালোকে 5টা লিংক শেয়াৰ কৰিব পাৰিব মানে এড কৰিব পাৰিব ইয়াত তাৰপিছত এটো কৰি হোৱাৰ পিছত আপোনালোকে জাষ্ট ওপৰত দেখিছে সেভ অপচনত ক্লিক কৰিব লাগিব গতিকে মোৰ সেভ হোৱা নাই এটা কাৰণে মই ইয়াত ইনষ্টাগ্ৰামৰ URL টো দিয়া নাই গতিকে মই এটো ডিলিট কৰি দিম বাৰু এতিয়া দেখিছে ওপৰত দেখিছে পাবলিশ অপচনটো ওলাই গৈছে শো হৈছে গতিকে মই পাবলিশ কৰি দিলো কৰি দিয়াৰ পিছত দেখিছে এইখিনি কাম এটো বেসিক সেটআপ এটা হৈ গৈছে তাৰ পিছত কি কৰিব নেক্সট আপোনালোকে তলত দেখিছে সেটিংস বুলি এটা অপচন আছে তাৰ আপোনালোকে সিলেক্ট কৰিব মই তলত দেখুৱাইছো জুম কৰিবলৈ দেখিছে সেটিংস গতিকে এই সেটিংসত সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকৰ গোটেই ইউটিউব চেনেলৰ সেটিংসটো ওপেন হ'ব তাৰ পিছত আপোনালোকে ইয়াত চেনেলত যাব চেনেলত গৈ আপোনালোকে ইয়াত ওপৰত দেখিছে কাউন্ট্ৰি আপোনালোকৰ দেশখন সিলেক্ট কৰিব আমাৰ ইণ্ডিয়া সো মোৰ ভিডিঅ' যোনবিলাকে চাই আছে তেখেতৰো ইণ্ডিয়াই হ'ব গতিকে ইণ্ডিয়া সিলেক্ট কৰিব আৰু ইয়াত কিৱৰ্ডত দেখিছে আপোনালোকৰ এইটো কিৱৰ্ড আপোনালোকে ভিডিঅ' যেতিয়া আপলোড কৰে আৰু টেগছ কৰা হয় টেগ দেখিছে এই টেগ ব্লক ইয়াত কিৱৰ্ডৰ দৰে ধৰি লওক আপোনাৰ চেনেলটো কিহৰ ওপৰত আৰ্নিং লাৰ্নিং এডুকেশ্যন ব্লগ আপোনালোকৰ এপ ৰিভিউ যিকোনো যি বিষয় হয় সেই বিষয়ে আপোনালোকে ইয়াত লিখি দিব পাৰে ধুনীয়াকৈ আপোনালোকৰ কিৱৰ্ডটো যাতে আপোনালোকৰ কিৱৰ্ডটো যদি বেলেগে সাৰ্চ কৰে ধৰি লওক আপোনালোকে যেনে ধৰণে মই এটা বনাই আছো হাউ টু ক্ৰিয়েট এ ইউটিউব চেনেল ঠিক তেনে ধৰণে লিখিব লাগিব যাতে আপোনালোকে ভিডিঅ'টা সাৰ্চ কৰাৰ পিছত আপোনালোকে চেনেলটো এটো শো কৰে ফাইনালি সকলো কাম হৈ গ'ল আপোনালোকে যদি কিবা বুজি পোৱা নাই তেনেহলে মোক কমেন্ট কৰি জনাব পাৰে কি বুজি পোৱা নাই আৰু কিবা যদি কোৱেশ্চন থাকে আপোনালোকৰ সকলোবিলাক মোক কমেন্ট বক্সত জনাব পাৰে গতিকে আজিলৈ ইমানখিনিয়ে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক এটা কৰি দিব এতিয়ালৈ লাইক এটা কৰা নাই কৰি দিয়ক আৰু এনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক গতিকে আজিলৈ বাই বাই